सबर करो चैनल तो सब्सक्राइब करिब रे तो कौन स्टार्टिंग ब्लॉग हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल टॉप राइडिंग ब्लॉग्स तो मैं আহিছো আমাৰ গুমুৰিয়াত আমাৰ গাঁৱৰে পূজা মোৰ লগৰ ল'ৰাই ইয়াতে মানে খেল দিছে কি হয় মানে ফুটবল এটা চকাত সোমাব লাগে টোটালি কি খেলা সিস্টেমটো কৰিছো দি কেনেকা মানে খেলা সিস্টেমটো মানে 10 টাকা এটাকে মানে কি বলটো পার করাব লাগব পার কৰালে এটা খাব মানে বলটো মানে যোনটো মানে টায়াৰৰ মাজেদি সোমাব লাগে 10 টাকা কেইটা দিয়ে হ্যাঁ 10 টাকা এটাকে 10 টাকা ভাটিয়া তো 10 টাকা এটাকে দিয়ে বল 10 টাকা এটাকে বল যদি এটা বল আপনি সোমাব পাৰে তেনেহলে এটা হাঁ আপনি পাই যাও মই তো আমি যোনে খেলখন দিছে তাৰমানে পাঞ্জল তাকে প্ৰথমতে মাৰিব দিছো আমি তো 10 টাকাৰ বিনিময়ত আপুনি এটা বল মাৰিব লাগিব আৰু এটা বলত আপুনি যদি সোমাব পাৰে তেনেহলে এই এটা হাঁ পাব এইটো ফুটবলটো আৰু চকাটো দেখাই আছে এক মিনিট বম চকাটো দি এইটো দি সোমাব লাগে বহুত দূৰৰ পৰা পূজা চাব আহিছে আৰু পূজা বহুত চালু কিন্তু কি করব বস্তু নাই মানে কি আমি আমি খাই রে কি খালি কি খালি চাওমিন ঘুগুনি যি পাং তাকে খাইছো আৰু পূজা কেনেকা ইয়াতে পূজা কেনেকা হৈছে পূজা ধুনীয়া একদম পূজা ধুনীয়া বহুত বেলেগ আমাৰ গোটে পৰিয়াল লৈছো গোটে পৰিয়াল লৈছো আমাৰ খানা খানা মামা হেৰি আছে বাই সব আছে আৰু কালি হাউলিত পূজা চাব নেকি কালি হাউলিত নহয় কালি পৰহি যাম হাউলি লাষ্ট দিন মানে দোকান চোকান বন্ধ কৰি আহিলো আৰু অলপ মানুহ চানুহ কম ভাল লাগছে হ'লেও মানে পূজাত একো নাই কিবা এটা একো নাই ফিল হৈছে না আছে সেইটো আৰু পাছত এটা নাই আৰু কিবা এটা নাই আৰু না ভাল লগা নাই তো পূজা বহুততে হোৱা নাই তো আমাৰ ইয়াতে হৈছে বহুত ভাল লাগছে হাউলিত হোৱা নাই প্লাছ নলবাৰী চবতে হোৱা নাই আমাৰ ইয়াতে হৈছে বহুত ভাল লাগছে আৰু বহুত মানুহ হৈছে আপোনালোকে চাব পাৰে মোৰ চেনেলটো আছে কুল বয় বুলেট বুলি চাব ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' দিম মানে একেদিন ভিডিঅ' দিব পৰা নাই মানে অলপমান কামত ব্যস্ত নাই ভিডিঅ' চিডিঅ' দিব পৰা নাই তো পাছত দি থাকিম চাই থাকিব আৰু তপন ভাইৰেও মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবি আৰু বাবু তুমি নাখালে মই নাখাওঁ रुको जरा सबर करो ओ हटिजा এই বস্তুটো মানে কি হিচাপত মানে কৰছা কি ভাবি মোটামুটি 2019 কৰিম না 2019 মানে বাবু তুমি নাখালে মই নাখাওঁ ল'ৰাৰ বয়স 17 এইটো মানে লগাই দিলোঁ আৰু হোটেলৰ চাৰিওফালে মানে বেলেগ বেলেগ ৰুকো যাৰা চবৰ কৰে এনেকা টাইপৰ বহুত মানে হেৰি কৰে আঁতৰো কৰে লাগেই মোক আৰু লাগেই অদ্ভুত আৰু বস্তুটো তাৰমানে অদ্ভুত মানে কি কি বেয়া ভাতিজা হোটেলত পোৱাৰ হোটেলখনত কি বেয়া আপোনাৰ ৰাস পূজাৰ চিজনত আমাৰ গাহৰি পাব আৰু ব্ৰইলাৰ পাব আৰু হাঁহ পাব তাৰপিছত এনেকুৱা হেৰি ঘুগুনি আইটেম এইবিলাক ঘুগুনি মানে আমি এটা আইটেম দিছোঁ দেই মানুহৰ লিভাৰটোৰ কাৰণে কি বস্তু অমিতা অমিতা চুটি দিছোঁ এইটো অমিতা দেখা এক মিনিট পইচাটো ঘূৰাই যিয়ে নহওক হেৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই কম ষ্টাৰ্টিং ব্লগ ছাবস্ক্ৰাইব কৰিব পৰ্যন্ত মানে দবাই দিলে হ'ল আৰু মানে এনেকুৱা বহুত মানে আমাৰ হিমন্ত শৰ্মাই যেনে কয় হাতখনহে মেইন মানে ৰঞ্জিতাক লাগ পাইছো আৰু ৰঞ্জিতাক অলপমান দিম ৰঞ্জিতা অলপমান এই নহয় এই লাগিল না হেৰি মানে পূজাত আহি কেনে মই ক'ত দে মই পূজা দেখাই নাই মই আহিলোঁ মাত্ৰ চাম এইবাৰ আৰু তপনক লগ পাই ভাল লাগিল না এই তোক বেছি নাছিলোঁ মই তোক পোৱা নাছিলোঁ কিবা বিচাৰি আছিল বোলে ৰঞ্জিতাই অলপ আগতে আছিল নে নাই আছিলো মই ইয়াতে আছিলো মই বেলেগত আছিলো এই বেলেগত থকা কাৰণে প্ৰৱেশ মই আমাৰ পূজা চাই কেনেকুৱা লাগছে এইটো চাবা সোমাইছোহে সোমাইহে চামহে এইবাৰ আৰু বহুত হেৰি হোৱা নাই না কি বুলি কয় নাই আগৰ পৰিৱেশ নাই এতিয়া পৰিৱেশ বহুত বেলেগ যদি কিবা ভাল লাগে চব ক'ব আগৰ লগ ধৰিম এই ইয়াৰ নিচিনা মই থাকি তো আমি একে হওঁ আৰু তাক কৈছিলোঁ আমাৰ লগত
ই নাহে আমাৰ লগত বিৰাট ভদ্ৰ দেখিছিল আমি অভদ্ৰ হ'লো নহয় নহয় আহে সেনেকা হা পূজা চা নহয় চেনেলটো ইয়াৰ চেনেলটো ক'লো অলপ কথা ক'লো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰবি আৰু ইয়াক পাগলা কাপোৰ দিছে অলপ চবে একবাৰ লৈ গ'লে মই একবাৰ যাম বাছ এইখিনি বহুতখিনি আপোনালোকে সহায় কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ ই ঢঙত চলছে ই না ই ঢঙত পইচাই পায় নে কি নাজানো এই ছাকচেছ পালি বুলি ভাবি ছাকচেছ আৰু ঠিক আছে থেংক ইউ তো ৰঞ্জিতা থেংক ইউ ছাৰ আমাৰ যে পূজা চাই বহুত ভাল লাগিছে ঘূৰা পাছত কথা পাতিম বঢ়িয়া এয়া দিনৰ ভাগৰ পূজা কালি ৰাতি পূজাটো চাই কেনে কেনেকুৱা পালে আপোনালোকে জনাব মোক কি কৰি আছে এনেই আৰু অৰিজিনেল মাটিৰ লেবু বোলে অলছে নেকি কেমেৰাত কোনটোতে এইটো লেবুটোৰ বিষয়ে অলপমান কওক লেবু মেইন তো ফাইনেলি আজি আহি পালোঁ গাইজ আমাৰ গাঁৱৰে পূজাস্থলীত বহু দিনৰ অপেক্ষাত পূজাখন আহি পাল আৰু পৰিস্থিতি সাপেক্ষে 5 দিনে আমাৰ পূজা অনুষ্ঠিত হৈছে ভালেই চলি আছে বাৰু চাই পেলাই ভালে লাগিছে চাওক আপোনালোকে পূজাখন এবাৰ দোকানবিলাক পূজাৰ বহুত ভিৰ মানে ইমান মানুহ যে আচৰিত আপুনি দেখা পালে আচৰিত কুমৰীয়াৰ পূজা আৰু আমি প্ৰশাসনৰ মানুহ দেখা পাইছো ইতিমধ্যে তো মেলা এনেকে মানে টুক টাক কৰি হ'লেও ভালকে চলি আছে বঢ়িয়া কৰি আৰু বেলেগ থিয়েটাৰ চিয়েটাৰ একো নাই খালি খোলাগান আছে আৰু লাষ্টৰ দিনা ফাংচন আছে আপোনালোকক দেখাম মই ফাংচনৰ দেখা হ'ব তো মেলাত এনেকে কেৰকেৰি চলি আছে আপুনি কণী পাব চাবোন পাব তেল পাব প্লাছ মানে এভৰিথিং চবখিনি বস্তু পাব এই 200-100 টকা হয় এই পইচা গেলে তামাম ক'ত গেছে ক'ত পইচা গেছে কেইহাজাৰ গেল কয় কিমান গেছে এই 5,000 গেলে 5,000 গেলে 5,000 গেলে কেৰকেৰিত আমাৰ জিন্তু ভাইটি কি কি খেলা দিছে এনে ইয়াত কি খেলা দিয়া হৈছে ভাইটি খেলা মানে মই 3খন দোকান দিছোঁ কেনেকুৱা চিষ্টেম এই ডিঙিত এই কি এটা সোমাব লাগে হাঁহৰ ডিঙিত যোনটো সোমাব পাৰে সেইটো লয় আৰু এইটো গিলাচতটো কেনেকুৱা চিষ্টেম গিলাচটো 20 টকাত 3টা বাল্টি এটা পাব আৰু 50 টকাত 3টা হাঁহ এটা মুৰ্গী এটা আৰু হাঁহটো কেনেকুৱা চিষ্টেম আজি হাঁহ নিদিওঁ ইয়াতে আৰু তাত আছে ফুটবল এই ৰিংটোৰ ভিতৰত সোমাব পাৰিলে মোটামুটি কিমান মান টকা কমাল এই পূজাৰ পৰা 20-25 হাজাৰ মান পাইছোঁ চলি আছে আৰু কিবা এটা না চলি আছে আৰু ভাল লাগিছে যিয়ে নহওক